বন্ধু ৰাষ্ট্ৰ আমেৰিকাই ভাৰতক দিলে গ'ল। ট্ৰাম্পৰ দুমুখীয়া চৰিত্ৰ প্ৰকাশ তৰ্কৰ অনুষ্ঠানত। পৰাজয়ৰ ভয়ত কম্পিত সৰ্বশক্তিমান ট্ৰাম্প। হাউডি মোদীৰ উপহাৰ পালে ভাৰতবাসীয়ে। নমস্তে ট্ৰাম্পৰ প্ৰতিদান। ডাৰ্টি এনভাইৰনমেণ্ট ইন ইণ্ডিয়া। দেশজুৰি খলকনি, বিৰোধীৰ কটাক্ষ মোদীক। বন্ধু ৰাষ্ট্ৰ ভাৰতক আমেৰিকাৰ প্ৰচণ্ড চৰ। সেইদিনা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প নমস্তে ইণ্ডিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰা কাৰ্যত ভাৰতে 2 হাতে ব্যয় কৰিছিল কোটি কোটি টকা। ট্ৰাম্পে হিন্দীত নমস্তে ইণ্ডিয়া বুলি সম্বোধন কৰিছিল। নমস্তে নমস্তে। বিশ্বই চকু মেলি চাইছিল মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ দৃশ্য। শত্ৰু ৰাষ্ট্ৰ চীন আৰু পাকিস্তান জ্বলি পকি উঠিছিল ভাৰত আমেৰিকাৰ সম্পৰ্কত। সেইজন ডোনাল্ড ট্ৰাম্পে আকৌ কৰোনা মহামাৰীৰ সময়ত ভাৰতত উৎপাদিত হাইড্ৰঅক্সিক্লৰকুইন টেবলেট বিচাৰি মোদীক এক প্ৰকাৰ ভাবুকি দিছিল। সেইগৰাকী শক্তিমান ডোনাল্ড ট্ৰাম্প এতিয়া শংকিত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ। আমেৰিকাৰ প্ৰৱাসী ভাৰতীয়ই এইবেলি ডোনাল্ড ট্ৰাম্পক সমৰ্থন নকৰা কাৰ্যক লৈ ক্ষুব্ধ ট্ৰাম্প। চীনৰ আগ্ৰাসী ৰূপক ভেটা দিবলৈ ভাৰতক সমৰ্থন কৰিও এক প্ৰকাৰ ভাৰতৰ হাতত লজ্জিত হৈছিল ট্ৰাম্প। ভাৰতৰ বন্ধু ৰাষ্ট্ৰখনত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। ইতিমধ্যে জ' বাইডেন বহু আগবাঢ়ি গৈছে ট্ৰাম্পতকৈ। ট্ৰাম্প আৰু বাইডেনৰ চূড়ান্ত প্ৰেছিডেন্সিয়েল ডিবেট অনুষ্ঠানত ট্ৰাম্পে ভাৰতৰ জলবায়ু ইমানেই প্ৰদূষিত যে তাত অৰ্থাৎ ভাৰতত বসবাস কৰা জনতাই ভালদৰে উশাহ নিশাহ লোৱাত কষ্ট পায় বুলি উল্লেখ কৰে। ট্ৰাম্পে আনকি বিশ্বত জলবায়ু পৰিৱৰ্তন আৰু বায়ু প্ৰদূষণৰ বাবেও ভাৰতক দোষ চাপি দিয়ে। ট্ৰাম্পে ৰাছিয়া, চীন আৰু পাকিস্তানকো দোষাৰোপ কৰে। We have the Trillion Trees program. We have so many different programs. I do love the environment, but what I want is the cleanest, crystal clear water, the cleanest air. We have the best, lowest number in carbon emissions, which is a big standard that I notice Obama goes with all the time. Not Joe. I haven't heard Joe use the term because I'm not sure he knows what it represents or means, but I have heard Obama use it. And we have the best carbon emission numbers that we've had in 35 years under this administration. We are working so well with industry, but here's what we can't do. Look at China, how filthy it is. Look at Russia. Look at India. It's filthy. The air is filthy. The Paris Accord, I took us out because we were going to have to spend trillions of dollars and we were treated very unfairly. When they put us in there, they did us a great service. They were going to take away our businesses. I will not sacrifice tens of millions of jobs, thousands and thousands of companies because of the Paris Accord. It was so unfair. China doesn't kick in until 2030. Russia goes back to a low standard, and we kicked in right away. It would have destroyed our businesses. So, you ready? We have done an incredible job environmentally. ট্ৰাম্পৰ এনে ব্যৱহাৰে স্বাভাৱিকতে ভাৰতবাসীক দূষিত কৰি তুলিছে যদিও কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।